নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে গ্যাছউদ্দিন টেকনলজিকেল নিউজ। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি হেল্ল' দিয়ক ফ্ৰেণ্ডছ, আৰু আমাৰ এই ব্লেক চেনেলটোলৈ আইকনটো আপোনালোক প্ৰেছ কৰি সকলোকে দিয়ক। পুনৰবাৰ স্বাগতম জনাইছোঁ। তো অতি ভাল খবৰ আছে, অসম চৰকাৰৰ NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছন অসমত নতুন পদ মুকলি হৈছে ভালেকেইটা, অৰ্থাৎ 233টাকৈ। ইয়াত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। দৰমহাটো 20,000 টকাৰ পৰা 35,000 65,000 টকাৰ ভিতৰত হ'ব ইয়াৰ মাহিলী দৰমহাটো। ইয়াৰ লাষ্ট ডেটটো আপোনাৰ অনলাইন এপ্লাই কৰাৰ 15/5/2020 অৰ্থাৎ 15 মে'লৈ আছে। তো 15 মে'ত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফিজ দিব নালাগে। তো ভিডিঅ'টোত মই সবিশেষ জনাই দিম ভালদৰে। তো আপোনালোকৰ যদি এইবোৰ যোগ্যতাসমূহ মিলে তেনেহ'লে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। এইটো আহিছে নেশ্যনেল হেল্থ মিছন এছাম অৰ্থাৎ চমুকৈ NH অসম ফালৰ পৰা আহিছে। এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিলে আপোনাৰ 5/5/2020 তাৰিখে অৰ্থাৎ 5 মে' তাৰিখে। ইয়াত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। তো এতিয়ালৈ অফিচিয়েল এডভাৰটাইজমেণ্টটোত অফিচিয়েল ৱেবছাইটটোত ইয়াৰ আপডেট অহা নাই। তো খুব কম দিনৰ ভিতৰত আহিব, অৰ্থাৎ কম সময়ৰ ভিতৰত আহিব। আজি অৰ্থাৎ 6 মে' তাৰিখে আহিব। তো আপোনালোকে যদি চেক কৰে এতিয়া হয়তো পাব পাৰে। মই যেতিয়ালৈ ভিডিঅ'টো বনাই আছিলোঁ তেতিয়া অফিচিয়েল এডভাৰটাইজমেণ্টটো দিয়া নাছিলে, খুব কম সময়ৰ ভিতৰতে দিব। তো প্ৰথমতে আছে আপোনাৰ ইয়াত চাব পাৰে যে ষ্টেট লেভেল পজিশ্যনত পোষ্ট আছে। ইয়াত আপোনাৰ এটাকৈ আছে। ইয়াত প্ৰায় 19টা পোষ্ট আছে ষ্টেট লেভেল পজিশ্যন, চাব পাৰে আপোনালোকে ভালদৰে। তো ইয়াত আপোনাৰ দৰমহা 65,000 টকাৰ পৰা 40,000 টকা আছে, ভাগ কৰি দিয়া আছে ভালদৰে। আৰু দ্বিতীয়তে আছে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল পজিশ্যনত। তো এইকেইটা পজিশ্যনত আপোনাৰ দৰমহা অলপ বেছি হ'ব আৰু পজিশ্যনত ইয়াত আপোনাৰ পোষ্টো বেছি হ'ব। এটা আছে আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰ কোঅৰ্ডিনেটৰ NCDত, ইয়াত 18টা পোষ্ট আছে। 30,000 টকা আপোনাৰ দৰমহা হ'ব মাহিলী। 2 নম্বৰ পোষ্টটো আছে আপোনাৰ ডিষ্ট্ৰিক্ট কোৱালিটি কনচালটেণ্ট, ইয়াত 19টা পোষ্ট আছে। 30,000 টকা হ'ব আপোনাৰ মাহিলী দৰমহা। ডিষ্ট্ৰিক্ট কমিউনিটি মোবাইলাইজাৰ, ইয়াত আপোনাৰ আছে যে 10টা পোষ্ট আছে। ইয়াত টোটেল আপোনাৰ দৰমহাটো হ'ব মাহিলী 24,000 টকা হ'ব। ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ 2টা পোষ্ট আছে। ইয়াত আপোনাৰ 24,000 টকা মাহিলী দৰমহা হ'ব। আৰু আছে আপোনাৰ ইয়াত ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ, ইয়াত 13টা পোষ্ট আছে। দৰমহা হ'ব 24,000 টকা প্ৰতি মাহে। ডিষ্ট্ৰিক্ট ভেক্টৰ ব্ৰন ডিজেছ কনচালটেণ্ট, ইয়াত আপোনাৰ আছে যে এটা পোষ্ট, 30,000 টকা মাহিলী দৰমহা হ'ব। আৰু ইয়াত আছে আপোনাৰ ফাইনেন্স কাম লজিষ্টিক কনচালটেণ্ট, ইয়াত 12টা পোষ্ট আছে। 24,000 টকা মাহিলী দৰমহা হ'ব। হস্পিটেল এডমিনিষ্ট্ৰেটৰত 15টা পোষ্ট আছে। ইয়াত আপোনাৰ 24,000 টকা মাহিলী দৰমহা হ'ব। কাউন্সিলৰ আপোনাৰ ইয়াত আছে 93টা পোষ্ট অৰ্থাৎ 93, 20,000 টকা আপোনাৰ মাহিলী দৰমহা হ'ব। ইয়াত আছে আপোনাৰ ইয়াত ব্লক লেভেল পজিশ্যনত 2টা আছে আপোনাৰ পোষ্ট টোটেল। প্ৰথমতে আছে আপোনাৰ ব্লক প্ৰগ্ৰামাৰ মেনেজাৰ 19টা পজিশ্যন অৰ্থাৎ পোষ্ট আছে, 20,000 টকা মাহিলী দৰমহা হ'ব। ব্লক একাউণ্ট মেনেজাৰত আপোনাৰ 12টা পোষ্ট আছে আৰু আপোনাৰ মাহিলী দৰমহা হ'ব 16,500 টকা। তো আপোনাৰ টোটেল 233টা পোষ্ট এনেদৰে মুকলি হৈছে NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছন অসমত। ইয়াত আপোনালোকে 15/5/2020 চনৰ আগত এপ্লাই কৰিব লাগিব, অৰ্থাৎ 15 মে'ৰ আগত এপ্লাই কৰিব লাগিব। ইয়াত লিংকটো দিয়া আছে www.nhm.assam.gov.in, এইটো ৱেবছাইটত গৈ। তো এতিয়ালৈ ৱেবছাইটটো কোনো ধৰণৰ লিংক অহা নাই, অৰ্থাৎ অফিচিয়েল আপডেট অহা নাই। তো অতি কম সময়ৰ ভিতৰতে আহিব। তো আপোনালোকে ভালদৰে চাব পাৰে এইটো। ইয়াত আপোনালোকে চাব পাৰে যে এই পোষ্টকেইটা সম্পূৰ্ণ কণ্টেক্সুৱেল বেচিছ। যদি আপোনালোকে কণ্টেক্সুৱেল হিচাপে কাম কৰিব বিচাৰে তেতিয়াহ'লে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰে, এপ্লিকেশ্যন ফিজ দিব নালাগে। তো এইখিনিয়ে আছিল আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো পাব। এবাৰ যদি চাব বিচাৰে তেনেহ'লে ডাউনলোড কৰি ভালদৰে চাই ল'ব। ধন্যবাদ।